হাই বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এটা নতুন ৰেচিপি। সেইটো হৈছে কাঁচকলৰ সৈতে মাছ। এইটো কেনেকৈ বনালোঁ আপোনালোকে চাওক। ইয়াৰ বাবে লৈছোঁ মই কাঁচকল আৰু মাছ। কাঁচকলখিনি আমি ভালকৈ বাকলি গুচাই অলপ ডাঙৰ ডাঙৰ আকৃতিত কাটি লৈছোঁ আৰু মাছখিনি আমি অলপ ভালকৈ ৰঙাকৈ ভাজি লৈছোঁ। তাৰপিছত আমি কেৰাহীত তেল গৰম হ'বলৈ দি কাঁচকলখিনি ভালকৈ ভাজি ল'লোঁ। গোটেইখিনি ভাজি লোৱাৰ লগে লগে আমি অন্য এটা কেৰাহীত তেল গৰম হ'বলৈ দি পিঁয়াজ দিছোঁ আৰু পাঁচফোৰণ দিছোঁ, লগতে কেঁচা জলকীয়া দিছোঁ। এইখিনি অলপ ভাজি লোৱাৰ লগে লগে আমি ইয়াতে নিমখ দি দিম আৰু অলপ হালধিৰ গুড়ি দি দিছোঁ। এইখিনি অলপ লৰচৰ কৰি দি উঠি আমি ইয়াতে লগে লগে কাটি ৰখা বিলাহীখিনি দি দিলোঁ। এইখিনি ভালকৈ অলপ ভাজি লৈছোঁ আৰু ইয়াতে অলপ নহৰু পেষ্ট দি দিলোঁ। এইখিনি অলপ ভাজি লোৱাৰ লগে লগে আমি ইয়াতে গৰম পানী দি দিম। এতিয়া বিলাহীখিনি ভালকৈ ভাঙি নোযোৱালৈকে অলপ কম জুই দি ভাজি লৈছোঁ। বিলাহীখিনি খুব ধুনীয়াকৈ মজি গৈছে, ভাঙি গৈছে গোটেইখিনি। ইয়াতে দি দিলোঁ আমি জিৰাৰ গুড়ি, এইখিনি ধনিয়াৰ গুড়ি আৰু এইখিনি ৰঙা জলকীয়াৰ গুড়ি। এইখিনি দি আমি অলপ লৰচৰ কৰি দিলোঁ। লগে লগে আমি ফ্ৰাই কৰি ৰখা কাঁচকলখিনি দি দিম। কাঁচকলখিনি খুব বেছি ফ্ৰাই কৰা নাই, অলপ কমকৈ ফ্ৰাই কৰিছোঁ আৰু এতিয়া এইখিনি আমি ভালকৈ লৰচৰ কৰি দিছোঁ। গোটেই মছলাখিনি কাঁচকলত লাগি গৈছে আৰু কম জুইত দি আমি এইখিনি অলপ সময় ভাজি ল'ম, ঢাকনি বন্ধ কৰি। যেতিয়ালৈকে অলপ শুকান ধৰণৰ হৈ নাযায় তেতিয়ালৈকে ভাজি ল'ব লাগে। তাৰপিছত আমি ইয়াতে দি দিম গৰম পানী। গৰম পানী দিয়াৰ লগে লগে ভালকৈ উতল আহিবলৈ ধৰিব। উতলি অহাৰ লগে লগে কাঁচকলখিনি প্ৰায় সিদ্ধ হৈয়ে গৈছিল আৰু আমি অলপ ভাঙি দিলোঁ কাঁচকলখিনি আৰু আলুখিনি অলপ ভাঙি দিয়াৰ লগে লগে তৰকাৰীখন গেৰেপি টাইপৰ হৈছে। এতিয়া ভালকৈ উতলিবলৈ ধৰিছে আৰু উতলিবলৈ ধৰাৰ লগে লগে আমি ইয়াতে ফ্ৰাই কৰি ৰখা মাছখিনি দি দিম। তাৰপিছত ঢাকনি বন্ধ কৰি ভালকৈ উতলিবলৈ দিছোঁ। উতল অহাৰ লগে লগে আমি ইয়াতে কাটি ৰখা ধনিয়াখিনি দি দিম। তাৰপিছত অলপ সময় ঢাকনি বন্ধ কৰি আকৌ সিদ্ধ হ'বলৈ দিছোঁ। এতিয়া ভাল ধৰণত উতলি আহিছে তৰকাৰীখন। তৰকাৰী খুব ধুনীয়া গ্ৰেভি টাইপৰ হৈছে। এয়া এটা মই বাতিত বাঢ়ি দিলোঁ। আপোনালোকেও এনেকৈ ঘৰত বনাই চাব আৰু গৰম ভাতৰ লগত খাই চাব। এইখন খুব সোৱাদৰ তৰকাৰী হয়। আপোনালোকে জনাব এনেকৈ বনাই কেনেকুৱা পালে, খাই কেনে পালে জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।